সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ৬৯তম বন মহোৎসৱ পালন কৰা পৰিলক্ষিত হ'ল খেৰণীত। সপ্তাহজোৰা ৬৯তম বন মহোৎসৱৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত ব্যাপক উৎসাহেৰে পালন কৰা হয় এই বন মহোৎসৱ। বন মহোৎসৱৰ লগত সংগতি ৰাখি খেৰণীৰ বন বিভাগে বৃহত্তৰ খেৰণী অঞ্চলৰ বিভিন্ন প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত হোজাইৰ পশ্চিম আৰু কাৰ্বি আংলঙৰ জিলা সীমান্তৱৰ্তী ফৰেষ্ট বজাৰৰ পৰা খেৰণীলৈ বুলি গড়কাপ্তানি পথৰ দুয়োকাষে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে। গছ থাকিলেহে মানুহ জীয়াই থাকিব, এই উদ্দেশ্যেৰে গছপুলিও বিতৰণ কৰে বিভাগটোৱে। পূৰ্বে বন বিষয়া চন্দ্ৰ সিং টিশ্বৰৰ নেতৃত্বত বৃহত্তৰ অঞ্চলটোত বহুবাৰ ভিন্ন ভিন্ন ব্যতিক্ৰমী পদক্ষেপেৰে বিভাগটোৰ ইতিমধ্যে স্থানীয় ৰাইজৰ শলাগ বুলিবলৈ সক্ষম হৈছে। সমান্তৰালকৈ বনদস্যুৰ পৰিণতিৰ পৰা কিদৰে সেউজক বচাব পাৰি তাৰ বিশেষভাৱে পৰিকল্পনা যুগুত কৰিছে বন বিভাগে। চিৰসেউজীয়া পাহাৰ গঢ়ি তোলাৰ অপ্ৰাণ চেষ্টা আৰু প্ৰকৃতিপ্ৰেমী হোৱাৰ মানসিকতা সৃষ্টিৰ এক মহান উদ্দেশ্যে আগত লৈ এখন সজাগতা সভা অনুষ্ঠিত কৰে বিভাগটোৱে। বন বিষয়া চন্দ্ৰ সিং ইংতিয়ে আগধৰা সজাগতা সভাটোৰ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ অধীনস্থ পৰিষদীয় ৭ নম্বৰ কপিলী সমষ্টিৰ জনপ্ৰতিনিধি পৱন কুমাৰ, ৯ নম্বৰ আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি ৰীনা তেৰাংপীৰ অংশগ্ৰহণ কৰাৰ বিপৰীতে আমৰেং মণ্ডল বিজেপি সভাপতি দ্ৰুপদেৱ চৌহান, বিশিষ্ট সমাজসেৱক বাবুৰাম ৰংফাৰ, ধনী ইংতি, দিলীপ গিৰি, দিলীপ চৌহান প্ৰমুখে ভালেসংখ্যক স্থানীয় লোক উপস্থিত থকা পৰিলক্ষিত হয়। खेरनी रुमा इंगती उसका एवेन्यू प्लांटेशन का ऑटोनोमस काउंसिल की तरफ से ये स्कीम लिया था। तो यहाँ हम लोग का फॉरेस्ट बाजार से आप लोग खेरनी तक करेंगे और उसके बाद में हम लोग दयान तक करेंगे। रास्ते के किनारे किनारे लगाया जाए, बोथ साइड करेंगे। तो अराउंड 1200 का जैसा हम लोग करेंगे।